এয়া ওলকবি চাওক ওলকবি কিমান ডাঙৰ দেখিছে ৰ'ব ওচৰৰ পৰা দেখাই দিছোঁ এয়া চাওক এটাতে আধা কেজিমান হ'ব নি আধা কেজিতকৈ বেছি হ'ব এইটো এয়া চাওক মানে তিনিটাত আপোনাৰ 1 কেজিতকৈ 1.5 কেজিমান হ'ব সেইকেইটা চাওক ইয়াতকৈও ডাঙৰ কিছুমানে হ'ব মানে আৰু বুঢ়া নহয় আকৌ একদম কোমল খাবলৈ বিৰাট সোৱাদ এয়া খায়ে আছে চাওক কেঁচাহে খাইছে পাতবিলাক গৰুৰ কাৰণে হৈছে চাওক চব লাই শাক এতিয়া বহুত মানে 2 বস্তামান উঠাই নিলেহি আমাৰ এই অন্তৰা দাদাই গুণৰুক বনাব নেপালী মানুহে গুণৰুক যে বনায় খাই খুব ভাল লাগে এই গুণৰুক বনাবৰ কাৰণে নিছে আমাকো দিবলৈ কৈছোঁ দিছে বাৰু যোৱাবাৰ সেয়া চাওক আপাৰো গুণৰুক বনাবৰ কাৰণে এই অলপ লাই শাক ছিঙি আনিলে সঁচাকৈ উঘালিবলৈ মন যোৱা নাই মানে লাই শাকখিনি ইমান ভাল নহয় একদম গোন্ধটো মানে লাই শাক পূৰা নাকত লাগি যায় একদম ইমান ধুনীয়া চাওক বহুত মানে অন্তৰিদাহঁতে 2 বস্তামান লাই শাক নিলে আমাৰ ইয়াত ধুই আছে ধুই পেলাই এয়া ভালকৈ ৰ'দত দিব লাগিব আজি ৰ'দটো শুকাই দিছে এই ৰ'দত দিব লাগিব ৰ'দত 3 দিনমান শুকুৱাব লাগিব তাৰপিছত মই মানে আজিলৈকে বনাই পোৱা নাই আমাৰ ওচৰৰ এই নেপালী মানুহ এগৰাকী মাতিব লাগিব তেখেতে অকণমান চাই দিবহি বনাই দিবহি বুলি কৈছে মানে তেখেতে এয়া সেইটো কাৰণে আমাৰ ধুই পেলাই মানে ওপৰত ছাটৰ ওপৰত দি থ'ব লাগিব সেয়া আমাৰ ছাটৰ ওপৰত অমিতা চাওকচোন মানে ছাটৰ পৰাই ছিঙিব পাৰি দেখিছে অমিতা লাগি আছে এয়া কণবিলাহী গছ লাগিব আৰু কণবিলাহী ইয়াত ফুলিছে তাৰপিছত এয়া পাণ যেনি তেনি যি টি আৰু আমাৰ এয়া পাণ দেখিছে আমাৰ ৰুমৰ ওচৰতে বগাইছে ৰুমৰ মানে আমাৰ খিৰিকীখনৰ ওচৰতে বগাইছে এয়া খিৰিকীলৈকে পাণ আৰু এয়া লাই শাক দেখিছে এয়া ছমহীয়া লাই শাক ইয়াৰো পাতখিনি খুব ডাঙৰ ডাঙৰ এইখিনি আমি সঁচৰ কাৰণে থ'ব লাগিব এইখিনি প্ৰত্যেকবাৰে সঁচৰ কাৰণে থওঁ এয়া যোৱাবাৰ আধা কেজিমান গুটি থৈছিলোঁ সঁচৰ কাৰণে আমাৰ মানে এইবাৰ টোটেল 5-6 বাৰমান আমাৰ লাই শাক সিঁচাও হ'ল 2-3 বাৰখিনি বিকা হ'ল তাৰপিছত খোৱাও হ'ল বিলোৱাও হ'ল আমাৰ মানে বিলোৱা বহুত হয় এয়া চব এয়া আকৌ মই লাষ্টত দিয়া এনেই মানে গুজি থৈ দিয়া আৰু এই ওচৰত গোবৰ খুৱাই দিওঁ তাৰপিছতে সেইটো কাৰণে ডাঙৰ হৈ গৈছে মানে পূৰা এয়া মোৰ জবা ফুল ওপৰলৈ আহিছোঁ লাই শাকখিনি এই ওপৰত তেনেকৈ দি দিয়া হ'ল মানে পানীখিনিও গ'ল ধোৱা পানীখিনি আৰু এই অকণমান ভালকৈ শুকাব অলপ ওলট পালট কৰি দিব লাগিব অলপ এয়া চাওকচোন এনেকৈ শুকুৱাই দিছোঁ তেতিয়া সোনকালে শুকাব কাপোৰখিনি ইয়াত মেলিছিলোঁ দেহা মানুহ ভাগৰ কাপোৰখিনিও নিব লাগিব এয়া বগৰী ছাটৰ ওপৰত দি থোৱা আছে বগৰী আধা আধি কেৰ্কেটুৱাই খাই শেষেই কৰিলে চাওকচোন এয়া ছাটৰ ওপৰলৈ আহিলোঁ মানে আপোনালোকক আৰু বস্তু দেখাবলৈ আছে চাওক এয়া তলৰ পৰা এইজোপা জাতিলাও একদম তলৰ পৰা আহিছে তলত ৰোৱা হৈছে এয়া ছাটৰ ওপৰত লাগিছেহি দেখিছেনে কেইটামান চিঙা হ'ল ইয়াৰ পৰা আৰু ইয়াত জেং দি দিছে এনেকৈ টিঙৰ ওপৰলৈকে বগাইছে ওপৰখন মানে আমাৰ নতুনকৈ আকৌ টিং লগাব লাগিব এইবাৰ পূৰা বতাহত টিংবোৰ মানে বেয়া হৈ গ'ল সেয়া চাওকচোন তাৰপিছত অমিতাজোপা যে দেখাইছিলোঁ তলৰ পৰা এজোপাও দেখুৱাম এয়া চাওক কলি আছে কলি বহুতেই আছে এজোপাত এইজোপা অমিতাজোপা একদম ওচৰৰ পৰা দেখাইছোঁ চব ইয়াৰ পৰা মানে মই এনেকৈ ছিঙি নিওঁ কেতিয়াবা দেখিছেনে ইয়াৰ পৰা মই এনেকৈ ছিঙি নিওঁ অমিতা ছিঙিবলৈ একো দিগদাৰ নহয় যথেষ্টখিনি লাগি আছে বাৰু বিকা হোৱা নাই ঘৰতে খোৱা হৈছে পকাকৈও খোৱা হৈছে কেঁচাকৈও খোৱা হৈছে খাৰ দিও খাইছিলোঁ সিদিনা প্ৰসাদৰ লগত বুটৰ লগত ইয়াৰ পৰা সেই লাই শাকখিনি দেখি থাকি এইখিনি দেখিছেনে আজি বহুতখিনি লাই শাক উঠোৱা হ'ল সেয়া চাওক
আৰু তই বুলি যথেষ্ট আছে। ওলকবিখিনি চব ঘাঁহৰ মাজত ঢাক খাই আছে। ইয়াত থকা কুন্দুলিজোপা এতিয়া মানে শুকাই গৈছে খৰালিৰ কাৰণে। এতিয়া বাৰিষা আহিব আৰু ধুনীয়াকৈ উঠিব, তেতিয়া কুন্দুলি লাগিব। এতিয়া এটা দুটা ক'ৰবাত তেনেকৈহে লাগি আছে কুন্দুলি। এইজোপা কুন্দুলিজোপা আমাৰ। ইয়াৰ ওপৰত মোৰ এল'ভেৰা খেতি চাওকচোন, দেখিছেনে? মানে ফ্ৰিজৰ বাকচ এটা আছিলে আগৰ ফ্ৰিজটো, সেই বাকচটোতে এজোপাই ৰুইছিলোঁ। সেই এজোপাৰ পৰা এতিয়া মানে লিখিব নোৱাৰি মানে কিমান জোপা হ'ল। এতিয়া বহুত শুকাই গৈছে গুৰিবোৰ, পাতবোৰ খৰালিৰ কাৰণে। কিন্তু বাৰিষা দিনত আকৌ একদম ভৰি পৰে। এইফালৰ পৰা দেখাইছোঁ চাওকচোন, এইফালে মানে বাগৰি পৰি আছে। মই মানে ঠিক কৰিব পৰা নাই, মই কেনেকৈ ঠিক কৰোঁ ভাবিয়ে নাপাওঁ। চাওকচোন বহুত বেয়া লাগে মানে দেখিলে। একদম এনেকৈ ভাগি মানে বাকচটো ভাগি পেলাই পৰি আছে, বহুত নষ্ট হৈ আছে। সেইজোপা চাওকচোন কিমান ডাঙৰ। খৰালি অৱশ্যে পানী নাপায় কাৰণে বস্তুবোৰ অলপ সৰু সৰু হৈ যায়, কিন্তু বাৰিষা হ'লে মানে বহুত ডাঙৰ ডাঙৰ পাত হয়। এল'ভেৰাজোপা মই নিজে ইউজ কৰাই প্ৰায় নহয়েই, বেলেগেই নিয়েহি এল'ভেৰা। এইটো চাওক, এয়া ওপৰত এই পলিথিনটোত থৈ দিছিলোঁ। খাৰলি হয়, খাৰলি মানে কাহুদি হয়, কাহুদি বনাইছিলোঁ। ইয়াত এনেকৈ ৰ'দাই থৈ দিছোঁ। আজিৰ পৰা খাবলৈ ষ্টাৰ্ট কৰিছোঁ, ভাল হৈছে খাবলৈ। এই চব কাহুদি আপোনালোকে জানেই কেনেকৈ বনায়। আৰু এইখিনি আমি যেতিয়া শুকোৱাৰ পিছত আমি বনাবলৈ মাতিম এগৰাকীক, তেতিয়া আপোনালোকক নেক্সট ভিডিঅ'টোত আমি গুন্দৰুক কেনেকৈ বনায় তাৰ ভিডিঅ'টো দিব লাগিব। তাৰপিছত এতিয়ালৈ সকলোকে বাই বাই, ধন্যবাদ সকলোকে। অহা গুন্দৰুকৰ ভিডিঅ'টো সকলোৱে চাব বুলি আশা কৰিলোঁ, আৰু এইটো ভিডিঅ'টো সকলোৱে মৰম দিব। ধন্যবাদ।